हेलो एवरीवन आज আকৌ নতুন ভিডিঅ'ৰ সৈতে তো আজি ডেটো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আজি মোক মাতিছিলে এখন স্কুলত ডান্স শিকাবলৈ মানে 14 নৱেম্বৰ যেটো পাইছে আৰু তাৰ কাৰণে ডান্স শিকাবলৈ মানে মাতিছিলে আৰু এনেকৈ ওলাই মেলি মই মানে ৰাস্তালৈ ওলাই আহিলোঁ আৰু যেটো মাই স্কুটি উলিয়াই আছে আৰু দৰাচা মাৰি আহিব সেয়ে আহি মানে মই একেবাৰে মেইন ৰাস্তাই পালোহি আৰু সেয়া বুলি আমাৰ মা আহি আছে পুৰা একদম বাসন্তীখন লৈ পিনি আৰু এয়া উঠি মেলি ল'লোঁ আৰু বলক এতিয়া গৈ থাক আৰু এয়া পালোহি আৰু অকণমান ভাবিলোঁ যে স্কুলখনৰ ক্লিপটো লৈ থওঁ আৰু ইমান ধুনীয়া পৰিৱেশ একদম ঠাণ্ডা বেছিকৈ ভিডিঅ'জটো কৰি থাকিবলৈও বেয়া হয় কাৰণ স্কুলৰ ভিতৰত তাতে মই বহি আছিলোঁ অফিচত টিচাৰসকলো আছিলে বেয়া লাগিল ভিডিঅ' কৰিবলৈ মনে অকণমান ষ্টুডেণ্টখিনি কৰি থৈছিলোঁ সেয়া ভাত খাই অহাৰ পিছত কাঁহী বাতি ধুই থাকোঁতে তাৰপিছত এয়া অলপমান ৰুমখিনি চাব আহিলোঁ আৰু এইফালে চব ইমান ধুনীয়াকৈ আঁকি থোৱা আছে ৱালখিনিত এইফালে জেৰী আৰু মানে কি হ'ল মোৰ ফোনটোত গান লগাই থোৱা হৈছিলে সেইকাৰণে মাকে অলপমান ল'ব কৈছিলোঁ আৰু মায়ে সেয়া দুটামান ক্লিপ কৰি থ'লে যিহেতু আজি ফাৰ্ষ্ট ডে সেইকাৰণে বেছি শিকোৱা নহ'ল অলপমান গ্ৰুপ চুপ বনাই পিনি দুটা শিকোৱা হ'ল তাতে আৰু সৰু নাছিলে ন শিকাবলৈ অলপমান কষ্ট হয় টাইমো লাগে বুজাবলৈ সেয়া অলপ শিকাই দিলোঁ আৰু 14 নৱেম্বৰৰ যিটো প্ৰগ্ৰেম আছে সেয়ে মই 13লৈকে শিকাই কমপ্লিট কৰিব লাগিব আৰু তো এয়াই আছিল আজি ভিডিঅ'টো এয়া শিকাই মেলি হৈ গ'ল বেছি ক্লিপ লোৱা নহ'ল তো আপোনালোকক সেইকাৰণে ভাবিছোঁ যে যোনদিনাখন লাষ্ট প্ৰেক্টিচ হ'ব চব কমপ্লিট হৈ যোৱাৰ পিছত চবকে দেখা আপোনালোকক এয়া আছিল আজিৰ ভিডিঅ' বাকী আকৌ আপোনালোকক লগ পাই আছোঁ নতুন ভিডিঅ'ৰ সৈতে